हेलो बंधुসকল আপোনালোকক মোৰ ইউটিউব চেনেল লেট মি লানমলৈ স্বাগতম জনাইছোঁ। আচলতে আজিৰ ভিডিঅ'টোত মোৰ একো ৰোল নাই, ভিডিঅ'টো ৰাইজৰ, গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে এই ভিডিঅ'টোত কৰোনাৰ বিৰুদ্ধে যিটো লকডাউন মাৰা নাই ৰাইজে, সেইটোৰ প্ৰতিবাদী ৰূপ ব্যক্ত কৰিছে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিব। বম ভিডিঅ' পঠাইছে কিন্তু, বলক আৰম্ভ কৰোঁ। হেল্ল' নমস্কাৰ, মাই ইউটিউব চেনেল। মোৰ লগত আছে মামনি বৰ্মন আৰু মই তুতুমণি বৰ্মন। আজি আমি এই লকডাউনৰ সময়ত এটা ভিডিঅ' ইউটিউবত পঠাব চেষ্টা কৰিছোঁ। আমি প্ৰথমতে এই ইউটিউবত ভিডিঅ' কেতিয়াও কৰা নাই, আজি জাষ্ট ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ। চ' আমাৰ ইউটিউব চেনেলৰ গাইজসকলক ক'ব বিচাৰিছোঁ যে আজি লকডাউনৰ সময়ত আমি অলপ কিবা কিবি মানে আপোনালোকক জনাব বিচাৰিছোঁ, মানে কেনেকুৱা ধৰণে আপোনালোকে থাকিব লাগে সেই কথা আমি আপোনালোকক জনাব বিচাৰিছোঁ। এই মানুহবিলাকে ইমান ঘূৰি আছে, কিয় ঘূৰিছে মানুহবিলাকে? ঘূৰাৰ কাৰণ কি? ঘৰত থাকিলে নহয় নেকি? ঘৰত থাকিব নোৱাৰে নেকি মানুহবিলাকে? বাটত নলালে নহয় নেকি মানুহবিলাক? কিয় বাৰু? আপুনি এই বিষয়ত কিবা ক'ব বিচাৰেনে? মই ক'ব বিচাৰিছোঁ কি লকডাউন কিহৰ কাৰণে দিছে? এই বেমাৰটো হোৱাৰ কাৰণেহে দিছে। এই বেমাৰটো যাতে সজাগতা হৈ থাকে, মানুহবিলাকে লগ হৈ থাকিব নালাগে, দূৰে দূৰে থাকক। কিন্তু নাই, মানুহবিলাকে মানে দূৰে দূৰে থকা নাই, যাই কাষে চাপে। হয়, মানুহবিলাকে দূৰত নাথাকে। আমাৰ অসম চৰকাৰে আমাৰ সকলো মানুহকে জনাইছে যে 1 মিটাৰ অন্তত 1 মিটাৰ ডিষ্টেঞ্চত থাকিব কৈছে, কিন্তু মানুহবিলাকৰ জুম বান্ধা বেছি হৈছে। আৰু আৰক্ষী বিভাগে আমাৰ কিমান কৰিছে, আমাক সকিয়নি দি আছে, বাৰে বাৰে সকিয়নি দি আছে বোলে আমি বাহিৰলৈ ওলাব মানা কৰিছে। তথাপিতো আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা জনাই আছে বোলে বাহিৰত ওলাব হাক দি আছে। তথাপিতো মানুহবিলাকে বাহিৰত ওলাইহে আছে। কিন্তু কিয় মানুহবিলাকে বাহিৰত ওলাই আছে? মানুহবিলাকে ঘৰৰ ভিতৰত থাকিব নোৱাৰে নেকি বাৰু? ৰাস্তাই ঘাটে অ'ত ফুৰে ত'ত ফুৰে। এই লকডাউনৰ সময়ততো ঘৰৰ ভিতৰত অন্তত থাকে, এনাইতো বাহিৰত ঘূৰিয়ে থাকে। কিন্তু লকডাউনৰ সময়ত মানুহবিলাকে কিয় ঘৰত থাকিব নোৱাৰে? এই লকডাউন দিছে কিহৰ কাৰণে? মানে আমি বচাৰ কাৰণেতো মানুহবিলাক যাতে বাচে, সেইকাৰণেতো এই লকডাউনটো দিছে। এই লকডাউনটো দিয়াৰ উদ্দেশ্য এইটোৱে নহয় যে মানুহবিলাকে বাহিৰত ওলাব দিছে। মানুহবিলাকক বাহিৰত ওলাব দিয়া নাই। মানুহবিলাকে ঘৰৰ ভিতৰতে সোমাই সজাগতা হ'ব দিছে। আৰু ইমান পুলিচ দিছে, তথাপিতো মানে মানুহবিলাকে গুৰুত্বই দিয়া নাই। নাই মানুহবিলাকৰ একো গুৰুত্ব নাই। পুলিচ কাছাৰীক ভয়ে নকৰা হৈ গৈছে। মানুহবিলাক ইমান মাৰিছে পুলিচে মাৰিব লগা হৈছে, মানে তোহাতক বাচং মানে পুলিচে এনেকুৱাকে ক'ব লগা হৈছে, সেইকাৰণে মাৰিব লগা হৈছে পুলিচে। তাৰমানে পুলিচবিলাকে সিহঁতে ভাবে কি, বেলেগ মানুহে ভাবে কি আমিয়ে তাৰমানে নাযায়, কিন্তু পুলিচবিলাকে যে মৰণ জীয়ানৰ কথা নাভাবিও তাহাঁতে এই আমাৰ কাৰণে ভাবিছে। কিহৰ কাৰণে? ভালৰ কাৰণে। আমাৰ এই দুখীয়া মানুহৰ কিমান কষ্ট হৈছে, সেই মানুহে নুবুজে। এই যদি ঘৰৰ ভিতৰত সোমাই থাকে তেতিয়াহে কৰোনাটো কমিব। যদি মানুহবিলাকে বাহিৰত ঘূৰি ফুৰে তেতিয়া কৰোনাটো বেছি হ'ব। এই বেছি হোৱাৰ ফলত আমাৰ এই পুৰা অসমত বিয়পি পৰিছে। এতিয়া সকলোৱে বিয়পি পৰিছে। এই যদি মানুহবিলাকে ঘূৰি ফুৰে তেতিয়াতো কৰোনা লাগ দিবই। এতিয়া যদি ঘৰৰ ভিতৰত সোমাই থাকে তেতিয়া ক'ৰ পৰা আহিব? তেতিয়া কৰোনা ভাইৰাছ কমিব, তেতিয়া নাবাঢ়ে। আৰু আপোনালোকে থাককচোন, ঘৰতে থাকক। যোনবিলাক মানুহে এই বাটে ঘাটে অদৰকাৰী সময় বৰবাদ কৰি ঘূৰি আছে, সেই মানুহবিলাক ৰিকুৱেষ্ট কৰিছোঁ যাতে তেখেতসকলে বাটে ঘাটে নুফুৰে। হয়, দোকানলৈ যাব লাগিব, দোকানলৈ যাওক, মোনা লৈ যাব দিছে। অসম চৰকাৰে পদ্ধতি কৰি দিছে। চব্জি লাগে, চব্জিৰ আছে, বস্তুবিলাক আহি আছে চবৰে ভাগি ভাগি। আৰু অসম চৰকাৰে এটা দিছে, নিৰ্দেশ দিছে বোলে যোন ধনী মানুহ আছে তেখেতসকলে যেন 5 গিৰি হওক 10 গিৰি হওক মানুহক সহায় আগবঢ়ায়। হয়, আমিও পাইছোঁ, এখেতসকলেও পাইছে। হয়, ধনী মানুহবিলাকে দিছে ভালেখিনি, কিন্তু দি গোটেইটো দিন খাব নোৱাৰে না। এসপ্তাহ বৰ বেছি এসপ্তাহ খাব পাৰে, গোটেইটো নোৱাৰে। আমাৰ এই দুখীয়া মানুহবিলাকে কেনেকে চলিব? এই কৰোনা ভাইৰাছটো থকালৈকে আমাৰ দুখীয়া মানুহৰ জীৱন নোহোৱা হৈছে। এই কেনেকে চলিব মানুহে? আপুনি কিবা ক'ব বিচাৰেনে? মই ক'ব বিচাৰিছোঁ যে আপোনালোকে ঘৰৰ ভিতৰত থাকক। হয়, বহুত ঘৰত কাম আছে, বাৰীত খেতি কৰক, ফল লগাওক, জিকা ভেন্দি লেচেৰা ৰোৱক, ঘৰৰ কাম কৰক। আৰু ঘৰৰ বহুত বিভিন্ন ধৰণৰ কাম, চিলাইৰ কাম, ড্ৰয়িং। এইখন মই কৰিছোঁ। তেখেতে এইখন ড্ৰয়িং কৰিছে।
মানুহে এনে অবাবত সময় নষ্ট কৰিছে মানুহে এইবিলাক নকৰে কিয় এখেতে যেনেকে এই পেইণ্টিংখন ধুনীয়া ৰাধা কৃষ্ণৰ ছবি নিজৰ হাতেৰে বনাইছে মানুহবিলাকে কৰি থাকক পেইণ্টিং কৰক খেলা খেলক মোবাইল আছে মোবাইল চাই কিন্তু মানুহবিলাকে বাহিৰত ওলাটো বেছি হৈ গৈছে কিয় নুবুজে মানুহবিলাকে কাৰণ বেমাৰ হোৱা নাই বেমাৰ হলে গম পাব যেতিয়া আমাৰ ইয়াত বেমাৰ আহিব গাঁৱে ভূঞে বেমাৰ আহিব তেতিয়া ভাবিব মানুহে বোলে আমি কিয় ফুৰিছিলো এতিয়া ইয়াৰ পৰিণাম আৰু আজি হাৰিভাঙা চকত বটাৰী চকত পুলিচ আহিছে হয়নে নহয় হয় আমাৰ এই বটাৰী চকত আজি পুলিচ আহিছে পুলিচে বাৰে বাৰে কৈ গৈছে বোলে আপোনালোক নলাব বাহিৰত তথাপিতো মানুহে নুশুনে পুলিচ আহিলে ভিতৰলৈ দৌৰে কিন্তু পুলিচ আকৌ গ'ল আকৌ বাহিৰত ওলাল সেয়াই আৰু আজি আমাৰ এই টিহুত তিনিটা ধৰিছে মানুহক বেংকলৈ গৈছে লাইচেন্স নোহোৱাকে গাড়ী কিয় চলায় লাইচেন্স নোহোৱাকে গাড়ী চলাব মানা কৰিছে পুলিচে তথাপিতো লাইচেন্স নোহোৱাকে গাড়ী চলাইছে সিহঁতকতো ধৰিবই গৈছে বেংকত পইচা ওলাবৰ কাৰণে সিহঁতৰ খাবৰ কাৰণে একো নাই ধৰিব নালাগিছিল কিন্তু সিহঁতক ধৰিব নালাগিছিল কাৰণ সিহঁতৰ যদি লাইচেন্স থাকিলে হয় তেতিয়া নধৰিলে হয় কিন্তু সিহঁতৰ লাইচেন্স নাই লাইচেন্স নোহোৱাকেতো গাড়ী কেতিয়া চলাব নোৱাৰে আপোনালোকে বেয়া নাপাব মানে আৰু আমাৰ প্ৰথম ভিডিঅ' হিচাপে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে আৰু মই আমাৰ ইউটিউব চেনেলৰ মানে সমূহ সদস্যক জনাব বিচাৰো যে আমাৰ এই ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কমেণ্ট লাইক শ্বেয়াৰ কৰে যাতে মই এইখিনিয়েই মোৰ হ'বলগীয়া আৰু দিয়ক এই লকডাউনৰ সময়ত সকলোকে সজাগতা হ'বলৈ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে প্লিজ ঘৰৰ ভিতৰত থাকক বাহিৰত কেতিয়াও নোলাব লকডাউন যেতিয়ালৈকে হেৰি নিদিয়ে আপোনালোকে ঘৰৰ ভিতৰত থাকক প্লিজ তো ভিডিঅ'টো চালে আপোনালোকে কেনে লাগিল জনাব মোৰ মতেতো বম ভিডিঅ' হৈছে খুবেই ভাল হৈছে তেখেতে ক'লে যিখিনি কথা কৈছে ঠিকে কৈছে ৰাইজবিলাক সজাগ হৈ থাকক লকডাউনটো যাতে মানি চলে ভালকৈ যেতিয়ালৈ চৰকাৰৰ একো নিৰ্দেশ নাই গতিকে তেতিয়ালৈ ঘৰতে থাকক কোনো ওলাই নাই যাতে এইখিনি আছিল আজিলৈ ভিডিঅ'ত যদি ভাল লাগিল ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো থেংক ইউ